আপুনিও ইউটিউবৰ চাৰ্জ হিষ্ট্ৰী ডিলিট কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কৰি দেখাম কেনেকৈ ইউটিউবৰ চাৰ্জ হিষ্ট্ৰী ডিলিট কৰিব পাৰিব। আহক মোবাইলৰ স্ক্ৰীনত। ইউটিউব অপেন কৰি ল'ব। ইউটিউব অপেন কৰাৰ পিছত চাৰ্জ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে মই যি চাৰ্জ কৰিছিলোঁ ইয়াত সকলোবোৰ আছে। কেতিয়াবা এনেকুৱা হয় আমি নকৰিবলগীয়া কিছুমান বস্তু কেতিয়াবা চাৰ্জ কৰি দিওঁ। বেলেগ কোনোবাই ইউটিউব একাউণ্ট অপেন কৰিলে সকলোবোৰ দেখা পায়। যদি এইসমূহ আপুনি যদি ডিলিট কৰিব বিচাৰে, বেলেগ কোনোবাই যদি দেখিব নালাগে বুলি ভাবে আপুনি, তেনেহ'লে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কৰি দেখুৱাম। প্ৰথমে বেক আহিব। বেক আহি পেলাই ওপৰৰ একাউণ্টত দেখিবলৈ পাইছে সোঁহাতৰ ওপৰত, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত দেখিব পাইছে ছেটিং অপশ্যন। ছেটিঙত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত হিষ্ট্ৰী এণ্ড প্ৰাইভেচিত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত নতুন এটা পেজ অপেন হৈছে। তাত দেখিব পাইছে ক্লিয়াৰ চাৰ্জ হিষ্ট্ৰী। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত দেখিব পাইছে ক্লিয়াৰ চাৰ্জ হিষ্ট্ৰী। ইয়াত ক্লিক কৰি দিব। চাৰ্জ হিষ্ট্ৰী ক্লিয়াৰ হৈ গৈছে। যদি ৱাচ হিষ্ট্ৰীও যদি ক্লিয়াৰ কৰিব বিচাৰিছে, ৱাচ হিষ্ট্ৰীত ক্লিক কৰি দিব। সকলো আগৰ নিচিনাই কৰিব। ক্লিয়াৰ ৱাচ হিষ্ট্ৰীত ক্লিক কৰি দিব। ৱাচ হিষ্ট্ৰী ক্লিয়াৰ বুলি তলত আহি গৈছে। এনেকৈ চাৰ্জ হিষ্ট্ৰী আৰু ৱাচ হিষ্ট্ৰী ক্লিয়াৰ কৰিব পাৰিব। তলত অপশ্যন দুটা দেখিবলৈ পাইছে প'জ চাৰ্জ হিষ্ট্ৰী। ডিচেবল হৈ আছে, এনেবল কৰি দিব। এনেবল কৰি দিলে এইটোৱে সুবিধা হ'ব, আপুনি আগলৈ যিমান ইউটিউবত চাৰ্জ কৰিব সকলোবোৰ ইউটিউবৰ চাৰ্জ বাৰত নাথাকিব। ডিচেবল হৈ আছে, এনেবল কৰি দিব। প'জ আহিছে, প'জত ক্লিক কৰি দিব। এয়া মই এনেবল কৰি দিলোঁ। যদি ৱাচ হিষ্ট্ৰীও যদি আপুনি যদি কৰিব বিচাৰিছে, ৱাচ হিষ্ট্ৰীটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত প'জ আহিছে, প'জত ক্লিক কৰি দিব। এয়া কৰি দিলোঁ। এনেকৈ অতি সহজতে কৰিব পাৰিব। অসম টেক চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ।